নমস্কাৰ, আজি 5 তাৰিখ আৰু আমি কন্যাকুমাৰীৰ পৰা জাষ্ট পাইছোঁহি অলপ আগত। আৰু ভাবিছোঁ গুৱাহাটীলৈ আছোঁ যেতিয়া গুৱাহাটী গ্ৰন্থমেলাখন চাই যাওঁ। আৰু এতিয়া 8টা বজাত ট্ৰেইন আছে আমাৰ, তথাপিও এবাৰ গুৱাহাটী গ্ৰন্থমেলাখন চাই যাওঁ বুলি ভাবিছোঁ। গতিকে আপুনিও দেখাম বুলি ভাবিছোঁ কেনেকুৱা হয় আচলতে। এয়া গ্ৰন্থমেলাৰ বাহিৰত দোকান বজাৰ। এয়া অসম গ্ৰন্থমেলা। অসম গ্ৰন্থমেলা এয়া অসম গ্ৰন্থমেলা। কিতাপ আছে গ্ৰন্থমেলাৰ বুক ষ্টলবিলাকৰ আগফালে গোটেই কিতাপৰ নাম এনেকৈ কিতাপৰ নামত যেনেকৈ পাব্লিছ কৰে তেনেকৈ লিখা আছে। লংকা ৰাম সীতা গোটেইখিনি আছে ইয়াত। আৰু কিছু সময় পিছতে অনুষ্ঠিত হ'ব এই অনুষ্ঠানত নেতাজী সুভাষ চন্দ্ৰ বসুৰ উন্মোচন হোৱা বহুতো দিশৰ ওপৰত আলোকপাত কৰা হ'ব। এই অনুষ্ঠানটি গ্ৰন্থমেলা প্ৰায়কেইখন কিতাপ মই পঢ়া, কিন্তু এতিয়া অলৰেডি মই 2খন কিতাপ কিনিলোঁ। ইয়াত যিখন বিচাৰি আছিলোঁ জানিনে পালোঁ আৰু কিনিলোঁ। বাকী ইয়াত এইখিনি মোৰ এটা সপোন আছে ডাঙৰ তললৈ বহুতখিনি ইয়াত কি নাপায় মানে চব কিতাপ ইয়াত পঢ়িব। কি খায় হিষ্ট্ৰী অফ আছাম এডৱাৰ্ড ইংলিছৰ কিতাপে গোটেইখিনি আছে, ইংৰাজী কিতাপো আছে আৰু এখন হিন্দী কিতাপো আছে। সকলোৱে ভাগ ভাগ কৰি থোৱা আছে। বুটানী, বায়'লজি, মেথমেটিক্স চবৰে কিতাপবিলাক ভাগ ভাগকৈ CBSE চব কিতাপ ইয়াত আছে। ছেমিষ্টাৰৰ কিতাপ হওক বেলেগ কিতাপ হওক গোটেইবিলাকৰ নাম দি দিয়া হৈছে আগফালে। তাৰ মতে কিতাপবোৰ পাই যাব ল'ৰা ছোৱালীৰ কাৰণে। ৰামায়ণ, মহাভাৰত, কিতাপ চুই চাম নে কিতাপ গোন্ধি চাম নে লৈ যাম তেনেকুৱা লাগিছে। গোটেই কিতাপখিনি যেন ঘৰলৈ লৈ যাম তেনেকুৱা লাগিছে মানে। মুঠতে ইমান কিতাপ আৰু কিতাপ মুঠতে কিতাপ নতুন পুৰণি সকলো কিতাপ আছে। এন ফ্ৰাংকৰ ডায়েৰী এখন মোৰ ভাল লগা এখন কিতাপ। নৈ বৈ যে এখন সৰুতে পঢ়িছিলোঁ, সেইখনো মোৰ ভাল লাগে। আৰু মাকাম এই মাকাম কিতাপখন মোৰ আটাইতকৈ প্ৰিয়। ইৰা চৌধুৰী বাইদেউৰ আটাইতকৈ ভাল লাগে কিতাপ এখন মোৰ। দৃশ্যবিলাক মানে এতিয়া মোৰ মনত আহি থাকে মানে। নীলকণ্ঠী বজ্ৰখন মই পঢ়ি আছোঁ বৰ্তমান। বাকী প্ৰায়খিনি কিতাপ মোৰ এটা সপোন আছে পঢ়িলোঁ। বুকুৰ দৰে এইখিনি কিতাপ পঢ়া হ'ল। তাৰ বাহিৰে বহুত কিতাপ পঢ়িবলৈ আছে ইয়াৰ ভিতৰত, সেইখিনি সময় পালে পঢ়িম। আজি পাব্লিকেশ্যন সেইটো জ্যোতি প্ৰকাশন আৰু সেইটো আগবাগ জ্যোতি প্ৰকাশন। এইখিনি অসমীয়া কিতাপ। বেলেগ দোকানবিলাকো আছে ইয়াত, বেলেগ দোকান। আৰু এইফালে কিছুমান প্ৰগ্ৰেমো হৈ আছে সৰু ল'ৰা ছোৱালী। বহুত ধুনীয়া পৰিৱেশ এটা মানে হয়। আজি সন্ধিয়া মানে বহুত ধুনীয়াকৈ পাৰ হ'ল মানে ইয়ালৈ অহাৰ পিছত। গোন্ধ ল'বানে চুৰিয়ে চাবানে কি কৰিবা? ধুনীয়া সন্ধিয়া হৈছে পাৰ হ'ল ইয়ালৈ। দোকান আৰু প্ৰগ্ৰেমো হৈছে লগতে ধুনীয়া এটা
প্ৰতিজন কিতাপ ভাল পোৱা মানুহ আহক, বিশ্বাস কৰক বহুত ভাল পাব। মই আগতে অহা নাছিলোঁ গুৱাহাটী গ্ৰন্থমেলালৈ, আৰু এবাৰ আহিলোঁ, সঁচাকৈ বহুত ভাল লাগিলে। আৰু মানে ইয়াত কিতাপৰ অভাৱ নাই। আমাৰ যিবোৰ ঠাইত গ্ৰন্থমেলা হয় অলপ কিতাপবোৰ পোৱা নাযায়, চব কিতাপ কিন্তু সকলো কিতাপ পোৱা যায়, যি ইচ্ছা সকলো পাব আৰু বহুত ভাল পাব, আহিব।